তো এই ভিডিওটো সেই সকলৰ বাবে বনাইছো যিসকলে স্কুল গৈ আছে বা পঢ়ি আছে। সো তোমালোকে চোৱা এই ভিডিওটো চাই তোমালোকে নিশ্চয় নিজৰ কাৰণে সেলফ মোটিভেট হবা। সো এই বুলি এই ভিডিওটো বনাইছো। তো চাবা তোমালোকে কি কৰিবা যে পৰীক্ষালৈ আহিবলৈ বহু দিন আছে। মই এতিয়া নপঢ়িম আৰু বহু দিন আছে আৰু পিছত পঢ়িম বুলি তোমালোকে ভাবা। সো এনেকৈ ভাবিলে মানে নহ'ব যে পৰীক্ষা ওচৰত বা দূৰত মানে হ'লেও মানে পঢ়াৰ অভ্যাসটো মানে কৰি থাকিব লাগে। পঢ়াৰ সময়ত মোবাইলত হোৱাটছআপ ফেচবুক এইবিলাক সব সোশ্যাল মিডিয়া মানে এন্টারটেইনমেন্ট চোৱা মানে এটা টাইমত চোৱা মানে এটা ৰুটিন কৰি থবা যে মই ইমান সময় পঢ়িম, এই সময়ত মই ইন্টাৰনেট চাম। সো আজিৰ পৰা এতিয়াৰ পৰা তোমালোকে হোৱাটছআপ ফেচবুক টুইটাৰ এইবিলাক সব বাদ দিয়া আৰু নিজৰ পঢ়িবলৈ একদম ষ্টাৰ্ট কৰি দিবা। সো এইবোৰ চলাই থাকিলে মানে কি হয় তোমালোকৰ মনটো ডিস্ট্ৰেক্ট কৰি দিয়ে এইবিলাক বস্তুৱে যে। সো তোমালোকে কি কৰিবা এটা লক্ষ্য ৰাখি পঢ়িবা, এইম ৰাখি মানে। সো যে মই এইবাৰ 95% ল'ম মানে এক্সামত 95% মই পাবই লাগে। সো এই বুলি এম ৰাখি পঢ়ি গৈ থাকিবা। মই 95টো পাব লাগে যে মই লাহে লাহে এনেকৈ মানে নৰ্মেলি পঢ়ি থাকিলে নহ'ব যে তাত কঠোৰ পৰিশ্ৰম কৰিব লাগিব 95 পাবলৈ। সো 95ৰ মানে টাৰ্গেট ৰাখি পঢ়িছা। সো এই 95% পাবলৈ তোমালোকে কেনেদৰে পঢ়িব লাগে, উইকলি টাৰ্গেট ৰাখি পঢ়িব লাগে যে মই এটা সপ্তাহত এটা চেপ্টাৰটো মানে কমপ্লিট কৰিম পঢ়ি কিনি। আৰু মই পঢ়াটো ক'লোৱে যে এক্সপ্ল'ৰ কৰি কিনি পঢ়িব লাগে ঠাইত। এতিয়া অলপ জলদিকৈ মানে মগজুত সোমাই যায় কিছু বস্তুখিনি বা কথাখিনি। সো এনেদৰে পঢ়িবা যে উইকলি টাৰ্গেট ৰাখি। আৰু তোমালোকে কম্পিটিশ্যন ৰাখি পঢ়িবা যে কম্পিটিশ্যন মানে প্ৰতিযোগিতা মানে যেনেকৈ পাতে তেনেকৈ পঢ়িবা যে ক্লাছত মোৰ লগৰীয়াই যোৱা মাহৰ হাফেলি পৰীক্ষাত বা যিকোনো পৰীক্ষাত 80% পাইছে। সো মোৰ লগৰীয়াই 80% পাইছে, মই কেলে নাপাম বুলি এটা মনত এটা ভাৱ আহিব লাগিব। তেতিয়াহে কম্পিটিশ্যন কৰিব পাৰিবা তোমালোকে। সো কম্পিটিশ্যন কেনেকৈ কৰিবা যে সি যোৱা মাহত 80% পাইছে, তো মই এইবাৰ তেওঁক বা তাইক বিট কৰি পেলাই মানে মই সি 80% অকল পাইছে, মই তাতকৈ বেছি 85% মানে পাই দেখাই দিম। এনেকৈ এটা মানে উৎসাহ আহিব লাগে দেই নিজৰ মনত। সো এনেকৈ পঢ়িব লাগে তোমালোকে। এতিয়া বিশেষকৈ মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীসকলে পুৰা ধ্যানকৈ মানে একদম কনচেনট্ৰেশ্যনলি পঢ়িব লাগে আৰু কুৱেশ্যন এনচাৰখিনি মুখস্থ কৰি থাকিব লাগে। সো মুখস্থ অকল কৰি থাকিলে নহয়, মুখস্থ কৰিবলৈ টান হয় মানে বুজি কিনি কৰিব লাগিব। সেইকাৰণে এই কেনেকৈ বুজি কিনি কৈছোঁ, যিটো টপিকৰ ওপৰত পঢ়ি আছে সেই টপিকটো একবাৰ এক্সপ্ল'ৰ কৰি চাব ইণ্টাৰনেটত চাৰ্চ কৰি কিনি। সো তাত ধুনীয়াকৈ ক'ব যে ইতিহাস কিতাপ পঢ়ি আছে বা ছায়েন্স পঢ়ি আছে, ছায়েন্সৰ ওপৰতো এটা টপিক থাকে। বিনা টপিকত কোনো এটা মানে পাঠটো নাথাকিব। সো এই টপিকখিনি ইণ্টাৰনেটত চাৰ্চ কৰি পেলাই একদম ধুনীয়াকৈ একদম মগজুত মানে মেমৰিত ছেভ কৰি থ'ব লাগিব। সো আৰু তেনেদৰে পঢ়িলা মানে তোমালোকে মই কোৱাৰ নিচিনাৰ দৰে যিটো তুমি পঢ়িবা। সো এনেদৰে পঢ়িলে মানে তুমি সঁচাকৈ একদিন ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হবাই।
এইটো গ্যাৰান্টি কৈছো হবে আৰু তোমালোকে এনে কিতাপ পাইছো বুলি পঢ়ি নাথাকিবা এইটো কলুই মানে দেই সো এনে পঢ়ি থাকিলে মানে নহব মানে মাইনত নুমাব এক্সপ্লোৰ কৰি পঢ়িব লাগিব এনেদৰে পঢ়িলে মানে একদিন মানে জীৱনত এদিন একদম সাকসেস হবাই সো আজিৰ ভিডিওটো কেনেকা লাগিছে কমেন্টত জনাব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনখনো দবাই দিব লগ পাম এটা আৰু নতুন এটা টপিকৰ ওপৰত সো এই ভিডিওটো নিজৰ লগৰ সবক শেয়াৰ কৰি দিব ভিডিওটো যিমান পাৰে তো আজিলৈ বাই বাই